আজি চাওক, আজি প্ৰায় ২ মাহ ধৰি এই যিটো মানে থুৰিবাৰী ২ নং থুৰিবাৰী যিটো গাঁও আছে, এইখন গাঁৱত ২ মাহৰ ভিতৰত ৪জনৰ গৰু হেৰালে। কেইদিনমান আগতে আলিমৰ হেৰুৱালে ৪টা, বাবলুৰ হেৰুৱালে 2টা, আৰু আজি মফিজুলৰ হেৰুৱালে 2টা। কাৰণ চাওক, আজি এই গাঁওখনক এক দুষ্ট চক্ৰ, এক গৰু মাফিয়াই এনেকুৱা ধৰণে টাৰ্গেট কৰি লৈছে। অকল গাঁওখনৰ মানে খাটি খোৱা কৃষকসকলৰ অৱস্থা বেয়া কৰি আছে। আজি চাওক, সাধাৰণ ৰাইজে গৰু পোহপালন কৰি খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে। আজি যিটো অৱস্থা, মানুহৰ 2টা গৰু ডাঙৰ হলে এই গৰু 2টাক লৈ চিন্তান্বিত পৰিৱেশ এটা সৃষ্টি হয়। আজি এইটোৱে নহয়, কেইদিনমান আগত চিকাৰ গাঁৱতো 3টা গৰু হেৰুৱালে। আজি দতমা অঞ্চলত কিয় এনেকুৱা চুৰিকাণ্ডৰ যে বৰ্বৰ মানে এটা যি হস্তক্ষেপ চলি আছে সাধাৰণ খাটি খোৱা ৰাইজৰ ওপৰত, ইয়াৰ ওপৰত অসম চৰকাৰ তথা BTC চৰকাৰ তথা কোকৰাঝাৰ পুলিচ, দতমা আৰক্ষীক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ মই ABMC দতমা আঞ্চলিক প্ৰেচিডেণ্ট হিচাপে দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ উচিত তদন্ত কৰি কোনে চুৰি কৰি আছে, চুৰিৰ মাষ্টাৰ মাইণ্ড কোন, আৰু চুৰিৰ কাণ্ডৰ লগত কোন জড়িত হৈ আছে, সিহঁতক কম সময়ৰ ভিতৰত যাতে তদন্ত কৰি আৰক্ষীয়ে সিহঁতক উচিত তদন্ত কৰি উচিত বিচাৰ প্ৰদান কৰে। চিকাৰগাঁৱত যিটো ঘটনা হৈছিলে গৰু চুৰি ঘটনা, তাৰ পিছদিনাই দতমা আৰক্ষী চকীৰ আৰক্ষীক লগত লৈ 3জনক কৰায়ত্ব কৰিছিলে আৰু 2জনক জেল হাজতলৈ পঠাইছিলে। এজনক তদন্ত কৰি দুখ পোৱা নাই কিজানি এৰি দিছে। আৰু তাৰ পিছতো আজি সিহঁতে চুৰি কৰিছে নে নাই আমি আৰক্ষীৰ পৰা এতিয়াও মানে স্পষ্টীকৰণ নাপালো। আৰু আৰক্ষীয়ে যাতে ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকে, কাৰণ কিছুমানে কৰায়ত্ব কৰাৰ পিছতো তথাপিও যে দতমা অঞ্চলত গৰু চুৰি কাণ্ড নকমে কিয়, কাৰণ কি? আৰক্ষীয়ে পেট্ৰলিং ডিউটিটো অলপ বেছিকৈ কৰিব লাগে। কাৰণ আজি থুৰিবাৰী গাঁওখন একেবাৰে ৰাস্তাৰ কাষত, কিজানি এটা বস্তু সন্দেহ হয়, ইয়াত গাড়ী ৰখাই কিজানি গৰু চুৰিয়ে গৰুখিনিক গাড়ী গোটাই লৈ যায়, এনেকুৱা এটা থুৰিবাৰী অঞ্চল ৰাইজ তথা আমাৰো সন্দেহ হয়। মই দাবী উত্থাপন কৰিছোঁ যাতে এই চোৰসকলক কম সময়ৰ ভিতৰতে যাতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠোৱাৰ ব্যৱস্থা কৰে। ৰাইজক কি আহ্বান জনাব? ৰাইজক এই ক্ষেত্ৰত অলপ সজাগ হ'বলৈ আহ্বান জনাইছোঁ। ৰাইজে সজাগ হওক আৰু কোনে চুৰি কৰে চোৰক হাতে লোটে ধৰাৰ ব্যৱস্থা কৰক। ইয়াৰ ওপৰত আইনে ব্যৱস্থা গ্ৰহণ কৰিব। আমি ৰাইজেও ইয়াৰ ওপৰত হাতে লোটে ব্যৱস্থা গ্ৰহণ কৰিম। কাৰণ আমিতো এনে হাত সাৱটি বহি থাকিব নোৱাৰোঁ। কাৰণ সাধাৰণ খাটি খোৱা ৰাইজে কি কৰি খায়, কৃষি কৰি খায়। আজি শালি খেতি আহিছে, এই গৰু দি হাল বোৱাই খেতি পথাৰত খেতি ৰুৱে, ধান ৰুৱে, কিন্তু আজি কি অৱস্থা হ'ব? আজি 2টাকৈ গৰুৰ দাম কিমান বজাৰত? 1 লাখৰো অধিক। আজি এই যিটো থুৰিবাৰী গাঁৱত 9টাকৈ গৰু হাৰালে, 9টা গৰুৰ মিনিমামটো 5 লাখ 6 লাখ টকা হ'ব। আজি সাধাৰণ ৰাইজে কেনেকৈ খেতি বাতি কৰিব, কেনেকৈ গৰু পোহপালন দিব? আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰুক যিটো সুৰক্ষাৰ যিটো আইন দিছে, গৰু হত্যা বন্ধ, গৰুৰ ব্যৱসায় বন্ধ, কিন্তু বন্ধ কৰাৰ ক্ষেত্ৰতো আজিলৈকে চুৰি কাণ্ড তথা এইবোৰ কিয় বন্ধ নহয়? গৰুবিলাক ক'ত যায়? যদি গৰুবিলাকক হত্যা কৰা বন্ধ কৰা হৈছে, কিন্তু গৰুবিলাক ক'ত যায়? চুৰি কৰি ক'ত প্ৰেৰণ কৰি আছে? ইয়াত কোন জড়িত হৈ আছে, কোন মাষ্টাৰ মাইণ্ড আছে? ইয়াৰ উচিত তদন্ত কৰিবলৈ বৰ্তমানৰ BJP চৰকাৰ তথা BTCৰ BPF চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক মই দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত DGP মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে ইয়াৰ উচিত তদন্ত কৰে।